বামানীৰ বজাৰৰ বিলাহী কালি বজাৰত গৈছিলোঁ বিলাহীকেইটা দেখি অসমৰ কোন বিলাহীকেইটালৈ মনত পৰিলে ইমান ভাল লাগিলে চাওকচোন বিলাহীকেইটা ইমান ধুনীয়া সেয়েহে মই আজি বিলাহীকেইটা মচুৰৰ দাইল দি তেল নিদিয়াকৈ বনাবলৈ লৈছোঁ মই সবিতা বৈশ্য মেজি ঘৰত আজি বনাওঁ চাবচোন আপোনালোকে বনাই খাই চাব কেনেকুৱা হয় যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব এই দাইলখন বনাবলৈ একেবাৰে সহজ বস্তুও বেছি নালাগে একাপ মচুৰৰ দাইল লৈছোঁ অলপ ধনিয়াৰ পাত লৈছোঁ নিমখ হালধি কেঁচা জলকীয়া পিঁয়াজ এটা অলপমান কেঁচা তেল লাগিব আৰু বিলাহী কেইটামান এইখিনি জোখৰ বনালে 4জন মানে ধুনীয়াকৈ খাব পাৰে দালিখিনি ধুই 5 কাপ পানী দি বহাই দিলোঁ আৰু নিমখো দি দিলোঁ এতিয়া সিজিব লাগিব এয়া উতলিছে ফেনটো ওলাইছে মই ফেনটো কাঢ়ি দিম ফেনটো থাকিবলৈ খাবলৈ বেয়া হয় আৰু গোন্ধ এটা পায় সেয়েহে ফেনটো কাঢ়ি দিব লাগে পিঁয়াজ কাটি ৰাখিছিলোঁ এয়া পিঁয়াজ দিলোঁ জলকীয়া দিলোঁ আৰু হালধিও দি দিলোঁ এতিয়া আৰু অলপ সময় সিজিব লাগিব এতিয়া কম জুইত সিজাম তাৰপিছত বিলাহী দিম ঢাকনি দি কম জুইত সিজালোঁ এতিয়া সিজিলে এনেকুৱা হৈছে ঢাকনি গুচালোঁ আৰু মই বিলাহীখিনি দি দিম এতিয়া এয়া বিলাহী দিলোঁ আৰু 5 মিনিটমান ৰাখিব লাগিব এয়া সিজিলে উতলি আহিছে আৰু বিলাহীখিনিও সিজি গ'ল এনেকুৱা হৈছে এতিয়া মই ধনিয়াৰ পাত ছটিয়াই দিছোঁ এতিয়া অকণমান মিঠাতেল দিলোঁ এতিয়া দাইলৰ গোন্ধটো নাথাকে অকণমান কেঁচা মিঠাতেল দিলে এতিয়া হ'ল আঞ্জাখন